নমস্কাৰ বন্ধুসকল, আজি আমি লৈ আহিছোঁ প্ৰিপজিশ্যনৰ বেষ্ট শৰ্ট ট্ৰিক্স আসাম টেটৰ বাবে আপোনালোকৰ সুবিধা হ'ব। সো আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টি। এতিয়া আৰম্ভ কৰিছোঁ আমি এট প্ৰিপজিশ্যনৰ সৈতে। এট ক'ত হয়? সৰু ঠাই বুজালে এট হয়। যেনে হি লিভছ এট যোৰহাট। যোৰহাট এখন সৰু ঠাই, চ' যোৰহাটৰ আগত এট হৈছে। নেক্সট আহিছোঁ সময় বুজালে এট হয়। যেনে I will meet him at 9 AM. So 9 AM তো আমাৰ সময়, তো তাৰে আগত কি হৈছে? এড হৈছে। যদি আপোনালোকে 10 AM, 11 AM, 6 AM দেখে তাৰ আগত এড বহাই দিলে হৈ যাব। কিছুমান ৱৰ্ড আছে য'ত সদায় এড হয়, যেনে হোটেল, ষ্টেচন, ডাউন, নাইট, মিডনাইট, টু নাইট, মিড ডে। চ' এইবিলাকৰ আগত সদায় এড হ'ব, আপোনালোকে মনত ৰাখিব। ইনৰ ব্যৱহাৰ। ব্যাপক অৰ্থত সময় বুজাবলৈ ইন ব্যৱহাৰ কৰা হয়। ব্যাপক মানে বহল অৰ্থত যদি সময় বুজায় তেতিয়া ইন ব্যৱহাৰ কৰা হয়। যেনে ৰাতিপুৱা, গধূলি, মাহ, ঋতু, চন বা বছৰ। কাষত এক্সাম্পল দিয়া আছে, ইন দ্য মৰ্ণিং, ইন দ্য ইভিনিং, ইন জানুৱাৰী, জানুৱাৰীটো মাহ হয়, তো ইন জানুৱাৰী, ইন 1990, ইন স্প্ৰিং, স্প্ৰিংটো হৈছে আমাৰ ঋতু, চ' তাৰ আগত ইন বহিছে। আকৌ চাব, ডাঙৰ চহৰ, দেশ আদি বুজালে ইন হয়। ফৰ এক্সাম্পল, হি লিভ ইন কলকাতা। কলিকতা এখন ডাঙৰ চহৰ, চ' তাৰ আগত ইন হৈছে। ছেকেণ্ড উদাহৰণ, হি লিভ ইন ছুইজাৰলেণ্ড। এতিয়া ছুইজাৰলেণ্ড হৈছে এখন ডাঙৰ দেশ, চ' তাৰ আগত হৈছে ইন। এতিয়া আহিছোঁ অনৰ ব্যৱহাৰ। অন ক'ত হয়? তাৰিখ আৰু বাৰৰ আগত অন হয়। ফৰ এক্সাম্পল, হি ৱাজ বৰ্ণ অন মনডে। মনডেটো বাৰ হয়, সেইবাবে তাৰ আগত কি বহিছে? অন বহিছে। পিছৰ এক্সাম্পলটো লৈছোঁ, দিয়া আছে, আই মেট হিম অন 12 জুন। তো 12 জুনটো হৈছে তাৰিখ, সেইবাবে তাৰ আগত কি বহিছে? অন বহিছে। এতিয়া আমি জানিম ডাইডৰ লগত হোৱা 5টা প্ৰিপজিশ্যনৰ কথা। বেমাৰত মৰিলে ডাইডৰ লগত অফ হয়। বেছিকৈ খাই মৰিলে ডাইডৰ লগত ফ্ৰম হয়। বা দুৰ্ঘটনাত মৰিলে ডাইডৰ লগত ইন হয়। কাৰোবাৰ হকে মৰিলে ডাইডৰ লগত ফৰ হয়। আৰু আত্মহত্যা কৰি মৰিলে ডাইডৰ লগত বাই হয়। কেইটামান এক্সাম্পল লৈছোঁ, হি ডাইড অফ মেলেৰিয়া। বেমাৰত মৰিছে, সেইবাবে মেলেৰিয়াৰ আগত অফ হৈছে। ছেকেণ্ডটো এক্সাম্পল, হি ডাইড ইন এক্সিডেণ্ট। তো দুৰ্ঘটনাত মৰিছে, সেইবাবে তাৰ আগত ইন হৈছে। 3 নম্বৰ এক্সাম্পলটো লৈছোঁ, হি ডাইড ফৰ হিজ কাণ্ট্ৰি। দেশৰ হকে মৰিছে, সেইবাবে তাৰ আগত ফৰ হৈছে। 4 নম্বৰ এক্সাম্পল, হি ডাইড বাই ছুচাইড। ছুচাইড কৰি মৰিছে, সেইবাবে তাৰ আগত বাই হৈছে। 5 নম্বৰ এক্সাম্পলটো দিয়া আছে, হি ডাইড ফ্ৰম অভাৰ ইটিং। বেছিকৈ খাই মৰিছে, সেইবাবে তাৰ আগত ফৰ্ম। ডিপেণ্ড কৰা বুজালে অন আৰু বাই হয়। খাদ্যৰ ওপৰত ডিপেণ্ড কৰিলে অন হয়। যেনে চাব, দ্য কাউ লিভছ অন গ্ৰাছ। ইয়াত গৰুৰ খাদ্য ঘাঁহৰ ওপৰত ডিপেণ্ড কৰিছে, চ' খাদ্যৰ ওপৰত ডিপেণ্ড কৰিলে অন হয়। তাৰ পাছত জীৱিকাৰ ওপৰত ডিপেণ্ড কৰিলে বাই হয়। এক্সাম্পল চাব, হি লিভছ বাই বেগিং। বেগিংটো হৈছে ভিক্ষা কৰা। ভিক্ষা কৰাটো হৈছে কৰ্ম, মানে জীৱিকা, সেইবাবে বেগিঙৰ আগত বাই হ'ব।